প্ৰথমতে মই আপোনালোকক মোৰ আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি আপোনালোকে মোক ইয়াতে এই সাধাৰণ সুবিধাখন দিয়াৰ বাবে। আজি হালবাৰী সমষ্টিত মোক আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই যেনেকৈ সুবিধাখন দি প্ৰাৰ্থিত্ব প্ৰদান কৰি যেনেকৈ হালবাৰী সমষ্টিটো মোক সেৱা কৰাৰ কাৰণে মোক পঠাই দিলে, নিশ্চয়কৈ ঠিক তেনেকৈ আমাৰ হালবাৰী সমষ্টিৰ সকলো ভোটাৰ ৰাইজে মোক ভোট দিয়াৰ কাৰণে তেওঁলোকে যথেষ্ট অহৰহ চেষ্টা কৰিছে আৰু তেওঁলোকে সকলোৱে কৈছে বোলো এইবাৰ বিপুল ভোটত আপুনি জয়ী হ'ব। গতিকে নিশ্চয়কৈ এইবাৰ হালবাৰী সমষ্টিত আমি বহু ভোটৰ ব্যৱধানত আমি জিতিবলৈ গৈ আছোঁ। বিজেপি, BPF, UPPL বিভিন্ন দলে শক্তি প্ৰদৰ্শন কৰিছে, এই কামত কি বিকল্প হ'ব? প্ৰতিটো ৰাজনৈতিক দলে নিজা নিজা যিখিনি শক্তি থাকে, যেনেকৈ সৰু খালৰ পানী তেওঁলোকে যেনেকৈ শক্তি প্ৰদান কৰিব বিচাৰে তেওঁলোকে সেই সৰু খালৰ পানী হৈ থাকিব। যেনেকৈ আমাৰ নেশ্যনেল পলিটিকেল পাৰ্টি আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ যিখিনি বৰ্তমান আমাৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া উত্থানৰ লগে লগে তেওঁ অহাৰ লগে লগে যেনেকৈ বাক্সা জিলা কংগ্ৰেছ কমিটিৰ যেনেকৈ আমাৰ কংগ্ৰেছৰ কাৰণে যেনেকৈ জোৱাৰ উঠিছে, এই ক্ষেত্ৰত কংগ্ৰেছক কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে আৰু কংগ্ৰেছ এইবাৰ বিজয় নিশ্চিত 10,000 পৰা 15,000 ভোটৰ ব্যৱধানত এইটো জিতি যাব। মই বেলেগ পলিটিকেল পাৰ্টিৰ কথা মই ক'বলৈ নাযাওঁ, কিন্তু বিপুল ভোটত মই জিতিবলৈ গৈ আছোঁ। মই কৈছোঁ ঘোঁৰাৰ লগত সাধাৰণ চাকল বা কোনোবা এটা সেইবিলাকে কেনেকৈ ফেৰ মাৰিব। মই ঘোঁৰা হৈ দৌৰি আছোঁ। তেওঁলোকে নিশ্চয়কৈ তেওঁলোকে প্ৰতিযোগিতাত যিহেতু নামিছে, গতিকে তেওঁলোকে যিখিনি শক্তি পাৰে সেইখিনি তেওঁলোকে দৌৰিব, কিন্তু মই তেওঁলোকক একো ক'বলৈ নাযাওঁ। মোৰ যেনেকৈ ঘোঁৰাৰ শক্তি সেই ঘোঁৰাৰ শক্তিৰ দৰে মই দৌৰি আছোঁ। গতিকে এইটো ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰণে এটা শুভ লক্ষণ। আৰু এইবাৰ আমাৰ BTCত বিপুল বিভিন্ন আপোনাৰ 10 পৰা 12টা আপোনাৰ সমষ্টিত জিতিবলৈ গৈ আছে আৰু BTC দখলৰ স্বাৰ্থত এইবাৰ আমি কংগ্ৰেছ চৰকাৰে আহিব বুলি আমি আশা কৰিব পাৰোঁ।